হাই বন্ধুসকল, সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হ'ল বিশ্বকৰ্মা পূজা। সেয়ে মোৰ ভাইটি দুটাই বাইক দুখন উলিয়াই আনিছে আৰু বাইক দুখন ওলোৱা দেখি ভতিজাও বাইকখন উলিয়াই আনিছে। তাৰপিছত বাইকখন ভাইটিয়ে ধুনীয়াকৈ ধুই আছে। ভাইটিয়ে বাইকখন ধোৱা দেখি ভতিজাটোৱেও 1.5 লাখ টকীয়া বাইকখন ধুইছে আৰু ঘৰৰ সকলো সদস্য কামে বনাই ব্যস্ত হৈ আছে। সৰু ভাইটিটোকো ক'লোঁ মোৰ 27 বছৰীয়া চাইকেলখন ধুই দিবি। তাৰপিছত মায়ে মোক কলপাত কাটিব দিলে, মই কলপাত কাটিলোঁ আৰু ইফালে মোৰ মায়ে আকৌ নাৰিকল আৰু কল কুটাত ব্যস্ত হৈ আছে। আনফালে মোৰ মাইকী মানুহে মগুবোৰ ধোৱাত গভীৰ ব্যস্ত হৈ আছে। সকলো হোৱাৰ পিছত মায়ে গোসাঁই ঘৰত সোমাই মায়ে নিয়ম নীতিখিনি কৰিবলৈ ধৰিলে। নিয়ম নীতি হোৱাৰ পিছত মোক ক'লে ধূপ 3ডাল জ্বলাই গোটেই ঘৰখনত ঘূৰাই দে। তাৰপিছত মায়ে গোসাঁই ঘৰৰ পৰা ওলাই আহি মায়ে ধুনীয়াকৈ মোৰ স্কুটিখন আৰু বাইকখনত ধূপ ধূনা জ্বলাবলৈ আৰম্ভ কৰিলে আৰু মোৰ মাইকী মানুহো সেন্দুৰৰ ফুট লৈ স্কুটিখনত দিবলৈ আৰম্ভ কৰিলে। সকলো হোৱাৰ পিছত স্কুটিখনত মূৰৰ পৰা ধুনীয়াকৈ মালা এডাল জ্বলাই দিলে আৰু তাৰ শেষত প্ৰসাদ বিতৰণৰ আৰম্ভ হ'ল। সৰু ভাইটি ভণ্টিকেইটাৰ লগতে মই ধুনীয়াকৈ প্ৰসাদ খাবলৈ আৰম্ভ কৰিলোঁ। মোক প্ৰসাদ পালে আকৌ একোৱেই নাই। আৰু আজিৰ মিনি ব্লগটো ইমানে আছিল। আৰু এটা ভিডিঅ'লৈ পুনৰ আহি আছোঁ। বাই বাই।